চাওঁতে চাওঁতে দুৰ্গা পূজাই পালেহি। এই দুৰ্গা পূজাৰ সময়খিনিত বা নৱদুৰ্গাৰ এই মাৰ স্বৰূপক আমি কেনেধৰণে পূজা অৰ্চনা কৰিলে মা সোনকালে সন্তুষ্ট হ'ব। ভাৰতবৰ্ষ মূলতঃ শক্তি পূজাৰ মূল স্থল। মা আদি শক্তিৰ নাৰায়ণী স্বৰূপক ভাৰতবৰ্ষত প্ৰতিজন মানুহে বা প্ৰতিজন সাধকে পূজা কৰে। যদি আপুনিও এই নৱদুৰ্গাৰ মাৰ সাধনা কৰিব বিচাৰে তেতিয়াহ'লে সহজে মাৰ প্ৰাপ্তি হোৱাৰ কিছু উপায় আমি ইয়াতে ক'ব বিচাৰিছোঁ। প্ৰথম দিনাখন মাৰ যি স্বৰূপ শল্যপতি তাৰ পৰা আপুনি 9 দিন আৰম্ভ কৰিব পাৰে। প্ৰথম দিনাৰ পৰা আৰম্ভ কৰিব 9 দিন। মাৰ খুব প্ৰিয় ৰং হ'ল ৰঙা ৰং। গতিকে ৰঙা আসন পাৰি ল'ব আৰু অগ্নিক সাক্ষী কৰি চাকি এগছ জ্বলাই ল'ব। যদি আপুনি বিচাৰে যে নহয় 3খন পাঠ মই একেলগে কণ্টিনিউ কৰিম তেতিয়াহ'লে সিদ্ধকুঞ্জিকা, চণ্ডী পাঠ আৰু দুৰ্গা সপ্তশী পাঠ একেলগে কৰিব পাৰে। যদি সময় নাটনি তেতিয়াহ'লে যিকোনো এখন পাঠ, চণ্ডী পাঠ বা দুৰ্গা সপ্তশতী পাঠ অথবা সিদ্ধকুঞ্জিকা আপুনি পাঠ কৰিব পাৰে। সেইটো আপুনি নিজে বিচাৰ কৰি ল'ব যে আপোনাৰ সময় যদি আছে যিকোনো এখন কৰিব বা 3খনে কৰিব পাৰে। তাৰ লগতে নাৰায়ণ মন্ত্ৰটো জাপ কৰিব পাৰে। ৰাতিপুৱা গা পা ধুই আপুনি অগ্নিক সাক্ষী কৰি ৰঙা আসনত বহি যিকোনো এখন পাঠ আপুনি কৰিলে খুব মনৰ আস্থা, বিশ্বাস আৰু শ্ৰদ্ধা একাগ্ৰতাৰে মাৰ আৰাধনা কৰিব। আৰু সন্ধিয়া ৰাতি আপুনি সেই আসনতে বহি নৱৰণ মন্ত্ৰটো জাপ কৰিব। যদি পাৰে 9 মালা জাপ কৰিব আৰু যদি নোৱাৰে 1 মালা জাপ কৰিব। নৱৰণ মন্ত্ৰটো হ'ল ওম এং ৰিং ক্লিং চামুণ্ডাই বিচ্ছে। ওম এং ৰিং ক্লিং চামুণ্ডাই বিচ্ছে। এই নৱৰণ মন্ত্ৰটি খুব শক্তিশালী মন্ত্ৰ হয়। মাৰ একমাত্ৰ শক্তিশালী মন্ত্ৰ এই নৱৰণ মন্ত্ৰ। গতিকে আপোনাৰ যদি মাৰ প্ৰতি আস্থা বিশ্বাস আছে তেতিয়াহ'লে আপুনি সংকল্প লৈ ল'ব। হাতৰ কমণ্ডলত বা হাতৰ তলুৱাত অকণমান জল ল'ব, অক্ষত ল'ব আৰু অক্ষত মানে চাউল ল'ব আৰু ফুল ল'ব। লৈ আপোনাৰ নাম, আপোনাৰ গোত্ৰ, দেউতাৰ নাম বা আপোনাৰ স্বামীৰ নাম লৈ আপুনি সংকল্প ল'ব যে মই অমুকে আজি পৰা 9 দিন মই অমুক মালা বা অমুকখন পাঠ মই কৰিম। গতিকে মা তোমাৰ শক্তিৰে মোক পৰিপূৰ্ণ কৰিবা, তোমাৰ গ্ৰেছ বা তোমাৰ কৃপা মোৰ ওপৰত ৰাখিবা বা আপোনাৰ যি মনৰ ইচ্ছা আছে সেই কথা আপুনি ক'ব। কিন্তু মাক পাবলৈ হ'লে আপোনাৰ অগাধ বিশ্বাস আৰু শ্ৰদ্ধা লাগিবই। গতিকে আপুনি কৰি চাওক, নিশ্চয় মাৰ আশীৰ্বাদে আপোনাৰ জীৱন পৰিপূৰ্ণ কৰিব। মই নিজেও মাৰ সাধনা কৰি যথেষ্ট ফল পাইছোঁ, গতিকে নিশ্চয় আপুনিও পাব।